নমস্কাৰ সকলোলৈ ডেইলি জব নটিফিকেশ্যন চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিছোঁ এটা নতুন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ডিব্ৰুগড়ৰ হয় এইটো পষ্টটো। আপোনালোকে যদি ডিব্ৰুগড়ৰ হয় তো কমেণ্ট ছেকশ্যনত ডিব্ৰুগড় বুলি লিখি দিব। আৰু তো বলক এতিয়া আৰম্ভ কৰোঁ। অলৰেডি ফৰ্ম ফিল আপ চলি আছে আৰু ইয়াৰ পষ্টটোৰ নাম হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট কাম টাইপিষ্ট, কেটেগৰী আনৰিজাৰ্ভ হ'ব। এটা পোষ্ট থাকিব আৰু চেলাৰী হ'ব 14,000ৰ পৰা আৰম্ভ কৰি 17,000 আৰু ইয়াৰ গ্ৰেড পে হ'ব 6,200 আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেট হ'ব লাগিব যিকোনো এটা ইউনিভাৰ্চিটি বা ৰিকগনাইজ বৰ্ডৰ পৰা, আৰু তেওঁলোকৰ এটা 6 মান্থৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ কৰ্চত। 1 year হ'লেও হ'ব, কিন্তু 6 মান্থৰ মিনিমাম এটা থাকিব লাগিব। এজ লিমিটেশ্যন 18 yearsৰ পৰা আৰম্ভ কৰি 40 yearsলৈকে হ'ব লাগিব আৰু এজ ৰিলেক্সেশ্যন থাকিব গভমেণ্ট নৰ্মছৰ মতে। আপোনালোকক যদি ডিষ্ট্ৰিক্ট ৱাইজ জব ইনফৰ্মেশ্যন ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত লিখি দিব, মই সেইটো অনুসৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাম। ইয়াতে টাৰ্মছ আৰু কণ্ডিশ্যন, কেণ্ডিডেটজন ইণ্ডিয়ান হ'ব লাগিব। যদি বিবাহিত কেণ্ডিডেট হয় তেনেহ'লে এজনতকৈ বেছি স্পাউন্স বা লাইফ পাৰ্টনাৰ থাকিব নালাগিব। কেণ্ডিডেটজন যদি ছাৰ্ভিচত আছে তেনেহ'লে প্ৰপাৰ চেনেলৰ থ্ৰুৱেদি এপ্লাই কৰিব লাগিব আৰু কেণ্ডিডেটজন এক্সাম এটা দিব লাগিব। তাতে ছাবজেক্টছবোৰ জেনেৰেল ইংলিছ, লজিকেল, ৰিজনিং, এছামিজ, জেনেৰেল নলেজ, এইবোৰ 100 মাৰ্কছৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব লাগিব আৰু সেইটো কোৱালিফাই কৰাৰ পিছত স্কিল টেষ্ট আৰু অৰেল ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কেণ্ডিডেটছে তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ছাবমিট কৰিব লাগিব আৰু কোনো কেণ্ডিডেটছক কল লেটাৰ্ছ দিয়া নহ'ব। কেণ্ডিডেটছক অফিচিয়েল ৱেবছাইট, এইটো অফিচিয়েল ৱেবছাইটত গৈ কিনে চেক কৰি থাকিব লাগিব ৰেগুলাৰলি। এপ্লিকেশ্যনটো ফৰ্ম ফিল আপ কৰি কিনে ছেল্ফ এটাষ্টেড ফটোস্কপি আৰু ৰিলিভেণ্ট যোনটো ডকুমেণ্টছবোৰ হয় সেইবোৰ জেৰক্স কৰি কিনে ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ডিব্ৰুগড়ত পঠাব লাগিব আৰু এনভেলপৰ ওপৰত নেম অফ দ্য পষ্ট আৰু কণ্টেক্ট নাম্বাৰটো দিব লাগিব। তাৰপিছত আপোনালোকে 5টা বজাৰ আগতে 4 জুলাই 2026ৰ আগতে আপোনালোকে নিজে জমা দিব লাগিব, নহ'লে বাই পষ্ট কৰিব পাৰে। লাষ্ট ডেটৰ পিছত যদি এপ্লিকেশ্যন আপোনালোকে ছাবমিট কৰিব খোজে তেনেহ'লে সেইটো একচেপ্ট কৰা নহ'ব আৰু এনি পষ্টেল যদি দিলেহে সেইটো অফিচিয়েলি তেওঁলোকে ৰেছপনচিবল নহ'ব আৰু ইনকমপ্লিট এপ্লিকেশ্যনবোৰ ডাইৰেক্ট ৰিজেক্ট কৰি দিব। সেইকাৰণে আপোনালোকে ভালকৈ ফৰ্ম ফিল আপ কৰি কিনে এপ্লিকেশ্যনটো ছাবমিট কৰিব। ইয়াতে দিয়ে আৰু দিয়ে দিয়া নহ'ব। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।